আজি আমি আপোনালোকৰ প্ৰেছ মিডিয়াৰ দ্বাৰা এটা এই সময়ত চলি থকা বিশেষ কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি অবাস্তৱহীন আৰু সমাজক এটা মিছা এটা বাৰ্তা দিয়া আমি দেখা পাইছোঁ আৰু ইয়াক লৈ আমি অলপ চিন্তাত আমি পৰিছোঁ যে যোৱা চৰকাৰৰ সময়ত যি ৩,০০০ কৰোৰ টকা যি লাইবিলিটি তেখেতে আমাৰ UPPL আৰু BJP চৰকাৰত বোজা জাপি দিলে আৰু এতিয়া আমি দেখা পাইছোঁ তেখেতে আমাৰ যি BTCৰ যি 2025-26 যি আমাৰ ফাইনেন্সিয়েল ইয়াৰ আছে ইয়াত কন্ট্ৰেক্টৰসকলক আৰু আমাৰ অফিচাৰসকলক তেখেতে ধমকি দি আছে যে তেখেতৰ চৰকাৰ আহিব আৰু তেখেতে সেই লাইবিলিটিটো গ্ৰহণ নকৰে আনহাতে তেখেতে সেক্ৰেটাৰীসকলক ভয় খুৱাইছে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই হেঁচাত তেখেতসকলক কাম কৰিলে তাৰ মানে দণ্ডনীটো তেখেতে দিব এতিয়া মই ক'ব খুজিছোঁ যোৱা 15 বছৰৰ যি তেখেতৰ কৰ্মকলা তেখেতৰ ভ্ৰষ্টাচাৰী তেখেতৰ লুণ্ঠনকাৰী যি ৩,০০০ কৰোৰ টকা তেখেতে খাই গ'ল গেলি দিলে কেঁচাই কেঁচাই আমাৰ ৰাইজৰ টকা যিমান অসম চৰকাৰৰ পৰা টকা পাইছিল কাৰণ BTC যেতিয়া গঠন হৈছিলে 2003 চনত এই সময়ৰ পৰা অসম চৰকাৰৰ পৰা ইয়াৰলি 60 crore 70 crore ঠিক তেনেকুৱা কৰি চলি আহিছে আৰু সেইটো যদি আমি প্ৰত্যেক বছৰ ইনক্ৰিজ কৰিও যদি আমি যদি 15 বছৰত তেখেতসকলৰ শাসনকালটো ধৰোঁ তেনেহ'লে ৩,০০০ কৰোৰ টকা পাৰ ইয়াৰ যদি আমি 200 কৰোৰো ধৰোঁ তেনেহ'লে পাৰ ইয়াৰ 15 বছৰত ৩,০০০ কোটি টকা হয় আৰু এই হিচাপেৰে যদি আমি ভাবিবলৈ দেখা পাইছোঁ আমি ৰাইজে গম পাইছোঁ তেখেতে ৩,০০০ কৰোৰ এটা টকাও চৰকাৰক খৰচ নকৰাকে হাগ্ৰামাৰ হস্পিটেল হাগ্ৰামাৰ কেঁচাৰ মেচিন হাগ্ৰামা হোটেল হাগ্ৰামা ৰিসৰ্ট বনোৱাত তেখেতে পুৰা পইচা খৰচ কৰিছে আজি CIT তেখেতসকলে বনোৱা বুলি কয় তেখেতসকলে ইউনিভাৰ্চিটি বনোৱা বুলি কয় একচুয়ালি হাগ্ৰামা মহিলাৰী তেনেকুৱা একো কাম কৰা নাই এই যে CIT আৰু ইউনিভাৰ্চিটি এটো আমাৰ BTRত থকা যে আমাৰ 32 লাখ জনগোষ্ঠী আছে আমাৰ এই সমাজৰ কাৰণে এটা মানে সেন্ট্ৰেলে দিয়া এটা পেকেজ আছিল আৰু ইয়াৰ খালি কন্ট্ৰাক্টৰ সকলে এই কামটো কৰিছে আৰু এই টকাটোৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তাৰ কোম্পানীয়ে গোটাই মানে কমিশন ৰাজ কৰাৰ বাদে তেখেতসকলে তাতে একো কৰা নাই আৰু CIT বনাইছে CITত তেখেতসকলৰ কোনো এজন ষ্টাফ নাই তেখেতসকলক কেনেকুৱা এই CITখন কেনেকৈ চলিব কবা হস্পিটেল যদি বনাই গৈছে সেই হস্পিটেলত তার ডক্টৰ নাই এই হস্পিটেলক কেনেকৈ চলাই যাব তেনে ধৰণৰ তেখেতসকলে একো কাম কৰা নাই সদায় চৰকাৰটো অহা মাহত BJP আৰু UPPLৰ চৰকাৰ অহা মাহত পৰিব উমুক মাহত পৰি যাব আমি চৰকাৰ কৰিম তেনে ধৰণৰ ভাষণ দিয়া হাগ্ৰামাৰ একচুয়ালি মেন্টালি এটা মানে বেমাৰ তেখেতৰ মানে ব্ৰেইনত এটা বেমাৰ এটা সৃষ্টি হল সাইকো এটা মানে এটা সৃষ্টি হৈছে যাৰ কাৰণে তেখেতে খালি ইলেকশন আহিলে তেখেতে চৰকাৰ ভাঙাটো সদায় দেখা পায় আজিৰ UPPLৰ এনেকুৱা দিন নহয় যে তেওঁ কোৱাতে কোনবা চৰকাৰ ভাঙিব কাৰণ আজি আমি NDAৰ অংশীদাৰ এটা পাৰ্টি UPPL আৰু আমাৰ মুৰব্বী আজিৰ দিনত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আমাৰ হোম মন্ত্ৰী অমিত শাহ ডাঙৰীয়া আছে অসমত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে তেখেতসকলৰ চিন্তা ধাৰাতহে আমাৰ যে NDAৰ ধৰ্ম বা NDAৰ যোনখিনি নিয়ম আছে তাৰ দ্বাৰাহে আমাৰ ভৱিষ্যতৰ যে আমাৰ ৰাজনীতি হ'ব হেতু হ'বলৈ গৈ আছে
গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই ক'ব খোজো আপুনি আচলতে এই আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজক যেনেকুৱা মিছা মাটি আৰু আপোনাৰ এই নাটকবাজি মানে ধৰণৰ এটা জকাৰ এটা কমেডিয়ান আৰু এটা হিংসাবাদী মন লৈ পেলাই এই সময়ত আপুনি বিটিআৰৰ কোনো এজন ৰাইজক আপুনি ভাল লগাব নোৱাৰে কাৰণ সমাজে আপোনাক চিনি পাইছে আপুনি বিগতৰ দিনত আমাৰ আদিবাসী ভাইসকলৰ লগত বড়োসকলৰ লগত সংঘাত হোৱা সময়ত আপুনি জুই দিলা মানুহ এই কথাটো সকলোৱে জানে আনফালেদি বড়ো আৰু অবড়ো সৃষ্টি কৰা আজি এই সময়ত হীৰা হৰণীয়া ডাঙৰীয়া আৰু আপুনি এই দুয়ো মিলি পেলাই আগৰ সময়তো বিশাল এটা ৰাজনীতিক আপোনালোকে কৰিছিল এই যোনটো স্বৰূপ এতিয়া আপোনালোকক আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজ বা অসমবাসী ৰাইজে এতিয়া দেখা পাইছে আমি সদায় শুনা পাইছো হীৰা হৰণীয়া ডাঙৰীয়াই হাগ্ৰামাৰ লগত মিত্ৰতা কৰিব ইমান লাজ লগা এটা কথা আনফালেদি হাগ্ৰামায়ে আমাৰ প্ৰাক্তন সাংসদ আমাৰ হীৰা হৰণীয়া ডাঙৰীয়াক তেখেতে মানে ইগনোৰ কৰি চলি আছে আৰু এই আনফালেদি হীৰা ডাঙৰীয়াই গাদ্দিৰ স্বাৰ্থত লুবৰ স্বাৰ্থত ভৰিত ধৰি হাগ্ৰামা মহিলাৰীৰ পাৰ্টনাৰ হ'বলৈ খুজি আছে ইমান লাজ লগা পৰিৱেশত ৰাজনীতিক তেখেতসকলে কৰিছে আমি নিন্দা কৰিছো সমাজক সুস্থ সমাজ বনোৱাৰ কাৰণে আমি ৰাজনীতিক কৰিব লাগে মই তেখেত দুটাকো কৈছো যে আগন্তুক দিনত আপোনালোকক আমাৰ ৰাইজে বিটিআৰ অঞ্চলৰ ৰাইজে শিক্ষা মানে আপোনালোকক উচিত এটা মানে বিচাৰ দিয়াৰ কাৰণে এই সময়ত সাজু হৈ গৈছে মই আপোনালোকক প্ৰেছ মিডিয়াৰ দ্বাৰা আৰু এটা কথা ক'ব খোজো যে যোৱা সময়ত যে হাগ্ৰামাৰ 15 বছৰ চৰকাৰ আছিলে সেই চৰকাৰত তেখেতসকলে নিজৰ ইএম এমচিএলএ হাগ্ৰামায়ে মাটি পেলাই কুবাইছিল সেই কথাটো আজি যে হাগ্ৰামাৰ লগত থকা আমাৰ ইউপিপিএলৰ লগত আহা যে এমচিএলএ যে ইএম সকল আছে তেখেতসকলে কৈ এবাৰো তেখেতে সেক্ৰেটাৰী অফিসত অফিস কৰা নাই সেক্ৰেটাৰী সকলক তেখেতে মাটি পেলাই দৰ্জা মাৰি পেলাই কুবাই তে আজি আমাৰ সেক্ৰেটাৰী সকলে আমাক কয় যে এনেকুৱা ধৰণৰ তেখেতৰ সময়ত অত্যাচাৰী দি তেখেতসকলক কাম কৰাইছে হেঁচাত কাম কৰাইছে বন্দুক অফিসত আনি পেলাই কানত মানে বন্দুক পিস্তল টাঙ্গাই পেলাই হাগ্ৰামা মহিলাৰীয়ে বিটিসি সেক্ৰেটাৰী সকলক কাম কৰাইছিল যাৰ কাৰণে 3000 কোটি টকা তেখেতসকলৰ জোৰ জবস্তি এনে মানে ভুয়া অৰ্ডাৰ উলাই পেলাই তেখেতসকলৰ পৰা সৰকাৰী টকাটো তেখেতে আত্মসাৎ কৰিছিল হাগ্ৰামা মহিলা ডাঙৰীয়াৰ সময়ত এটাও ফাইল মানে আপোনাৰ ফাইল যোনটো ৰেক থাকে সেই ৰেকত বিটিসিত ফাইল বুলু বস্তুৱে নাছিল আমাৰ চৰকাৰ আহাৰ পিছত প্ৰত্যেকটা কামৰ এগেইনষ্টত আমাৰ এতিয়া ধুনিয়া ফাইল হৈছে ই অফিস কৰা হৈ গল খালি আমাৰ হাৰ্ড পেপাৰৰ ফাইল নহয় আজিৰ দিনত আমাৰ সময়ত কম্পিউটাৰত ধুনিয়াকে প্ৰত্যেকটা ডিপাৰ্টমেন্টত আমাৰ এতিয়া নিজৰ কামৰ যিমান যি মানে তাত মানে বুৰঞ্জী আছে সেই বুৰঞ্জীবিলাক তাত দস্তখত কৰা আছে আনফালেদি আমাৰ বিটিসি আমি বিটিসিৰ যেতিয়া 2020 চনত সৰকাৰ কৰাৰ পিছতে আমাৰ যিখিনি টকা আমাৰ যি আমি যিখিনি এলটমেন্ট পাওঁ প্ৰত্যেকটা ডিপাৰ্টমেন্টে সেই ডিপাৰ্টমেন্টৰ ইয়াৰলি যিমানখিনি কাম হয় সেই কামটো আমি প্ৰত্যেক বছৰতে আমি ক্লিয়াৰ কৰি দিওঁ আমাৰ সময়ত এটা 8 টাকা কোনোৱে পাব লগা নাই আৰু আমি থৈ নাযাম আৰু এই কথাটো সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই সৰকাৰ গঠন কৰাৰ লগে লগে কৈছিল যে কোনো সেক্ৰেটাৰীয়ে কোনো ইএমএ এটাও টকা যাতে নিজৰ এলোকেশনৰ ওপৰত অৰ্ডাৰ দিবা নোৱাৰে আজিও সেই অৰ্ডাৰটো আমাৰ হাতত আছে আজি সেই সাৰ্কুলেট হৈ আছে আৰু সেই হিচাপে আমাৰ বিটিসি চলি আছে একাৰণে 2025-26ত যিখিনি টকা আমি এটা এলোকেশন এডভান্স হিচাপে পাইছো আমাৰ ঠিকাদাৰ সকলে অতি তীঘ্ৰে কাম কৰি পেলাই নিজৰ টকাখিনি লৈ যাব আমাৰ হাতত টকা আছে আমাৰ কাম ধুনিয়াকে হৈ যাব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই এনে ধৰণৰ মিছা প্ৰচাৰ কৰি পেলাই ৰাইজক নাটকবাজি কৰি পেলাই কমেডিয়ান এটা
মেণ্টেলি ক্ৰেক হোৱা এজন ব্যক্তিয়ে আৰু বিটিচি চলোৱাৰ কথা সেই কথাটো ব্ৰেইনৰ পৰা এৰি দিয়ক হস্পিটালত ধুনীয়াকৈ ট্ৰিটমেণ্ট লওক দুনিয়াৰ সাইক্ৰেটিক আছে গুৱাহাটী বেংগলত ক'বাত এইবিলাক ডক্টৰ অলপ দেখুৱাই পেলাই যাতে নিজকে সুস্থ কৰি লয় মই এইটো কামনা কৰিছো ধন্যবাদ देखियाजुलि बाथासिपुर हालामनि रायजो राजाफोरनि थाखाय गोनांथार फोसावथाय देखियाजुलि बाथासिपुर हालामनि आबि सेन्टार साखाथियाव थानाय बर' बिजोंनि फरायसालि दानसोरां एकाडेमियाव 2025-2026 बोसोरनि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया सोलिगासिनो दङ बे फरायसालियाव थाखो बिथराइनिफ्राय लानानै थाखो 9 सिम मुं थिसननो हागोन 2020 मायथाइयाव गायसनजानाय बे दानसोरां एकाडेमियाव नोंथांमोनहा नांगौ रोखोमनि फोरोंथायनि खाबुफोरखौ मोननो हागोन जेरै फराफारि फोरोंनायनि अनगायैबो कम्पिउटार सोलोंनाय गेलेनाय आलादा थाखो फोरोंनाय जेरै इंराजि आरो हिन्दी आयदानि सायावबो जर'खायै फोरोंथाय होनाय जायो बेनि अनगायैबो हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादा हस्टेल थानायनिबो खाबु दङ बेजों लोगोसेनो फरायनायाव उन जानानै थानाय एबा गोसोआव लाखिनो हायै फरायसाफोरखौ आलादायै फोरोंनायनिबो खाबु होनाय जादों मख'नो गोनांदि बिथराइ थाखोनि मुं थिसननायखौ बेसेन लायालासे थिसननाय जादों बेनिखायनो गोसो गुदुं दिथागिरि नोंथांमोनहा गाव गावनि गथ'फोरखौ दानसोरां एकाडेमियाव मुं थिसननो गोसो दङब्ला थिसननो हागोन दानसोरां एकाडेमियाव मुं थिसननो थाखाय नोंथांमोनहा 970-745-7550 एबा 88764-80218 जानबुं अनजिमायाव फोनांजाब खालामनानै सुलाद लानो हागोन